নমস্কাৰ বন্ধু-বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, যিহেতু কিছু সময়ৰ আগতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেটৰ ফলাফলসমূহ ঘোষণা কৰা হৈছিল আৰু এই ফলাফলসমূহ ঘোষণা হোৱাৰ পাছতে এখন আজব মাৰ্কশ্বিটক কেন্দ্ৰ কৰি সমগ্ৰ অসমজুৰি চৰ্চা চলিছে। বন্ধুসকল, এই মাৰ্কশ্বিটখননো কি বা এই মাৰ্কশ্বিটখননো কিনো বিসংগতি ঘটিল, প্ৰথমে আমি সেইটো চাই লওঁ। এটা অতি খুবেই গুৰুত্বপূৰ্ণ খবৰ, কাৰণ তৃতীয় বৰ্গৰ পদৰ বাবে যি লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাৰ ফলাফল আজি দিনৰ 11 বজাত ঘোষণা কৰা হ'ল আৰু সেই ফলাফল ঘোষণাৰ পাছতে এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাজ্যজুৰি আৰু তাৰ মাজত ভাইৰেল হৈ পৰিছে এখন মাৰ্কশ্বিট। পিতৃ মাতৃ আৰু পৰীক্ষাৰ্থীৰ নাম একেটাই অহাত এতিয়া পৰীক্ষাৰ্থীগৰাকী হতবাক হৈ পৰিছে। এই মাৰ্কশ্বিটখন আপুনি ভালদৰে চাওক। মাৰ্কশ্বিটখন আমি দেখুৱাইছোঁ। এই মাৰ্কশ্বিটখন ঋষিৰাজ শইকীয়া নামৰ এগৰাকী পৰীক্ষাৰ্থীৰ মাৰ্কশ্বিট আৰু ঋষিৰাজ শইকীয়া নামৰ পৰীক্ষাৰ্থীগৰাকীৰ মাৰ্কশ্বিটখনত তেওঁৰ নাম ঋষিৰাজ শইকীয়া, তেওঁৰ পিতৃৰ নামো ঋষিৰাজ শইকীয়া আৰু মাতৃৰ নামো ঋষিৰাজ শইকীয়া বুলি উল্লেখ কৰা হ'ল। আৰু ফলাফল চোৱাৰ পাছত নিজৰ পিতৃ মাতৃ আৰু নিজৰ নাম একেটাই দেখি এতিয়া আচৰিত হৈ পৰিছে, হতচকিত হৈ পৰিছে পৰীক্ষাৰ্থীগৰাকী। আৰু সামাজিক মাধ্যমত এই মাৰ্কশ্বিটখন তেওঁ প্ৰকাশ কৰাৰ পাছতেই এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাৰ্কশ্বিটখন ভাইৰেল হৈ পৰিছে। এতিয়া হোৱাটছএপৰ ষ্টেটাছে এই মাৰ্কশ্বিটখন দেখা পোৱা গৈছে আৰু ফেচবুকতো ব্যাপকভাৱে মাৰ্কশ্বিটখন ভাইৰেল হৈ পৰিছে। আমি দেখুৱাইছোঁ ঋষিৰাজ শইকীয়া আৰু তেওঁৰ পিতৃৰ নামো ঋষিৰাজ শইকীয়া, মাতৃৰ নামো ঋষিৰাজ শইকীয়া বুলি আহিল মাৰ্কশ্বিটখনত। আৰু ফলাফল ঘোষণাৰ পাছতেই এইদৰে নিজৰ মাৰ্কশ্বিটত পিতৃ মাতৃ আৰু নিজৰ নাম একেই দেখা পাই আচৰিত হৈ পৰিছে পৰীক্ষাৰ্থীগৰাকী আৰু সামাজিক মাধ্যমত এই মাৰ্কশ্বিটখন এতিয়া ভাইৰেল হৈ পৰিছে। বন্ধুসকল, এই মাৰ্কশ্বিটখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বহুতৰ মনত বহুতো প্ৰশ্ন হৈছে। বন্ধুসকল, আপোনালোকেনো কি ভাবে, এই নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে হৈছেনে? আপোনালোকে আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, এতিয়ালৈ ভিডিঅ'টো ইমানটা সামৰিছোঁ। যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। এতিয়ালৈ ইমানেই, ধন্যবাদ।